RC ফিল্ম প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত কামাণ্ডো বোলছবিৰ শীৰ্ষক গীতটি শুকুৰবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবত উন্মোচন কৰা হয়। গীতটিৰ কথা আৰু সংগীত বুবুল বৰা, সংগীত ব্যৱস্থাপনাৰ বিজয় ভূঞা আৰু কণ্ঠদান কৰিছে ঘন বৰদলৈ। উক্ত ভিডিঅ' গীতটো উন্মোচন কৰি জ্যেষ্ঠ অধিবক্তা জোনমণি দেৱী খাউণ্ডে ভাৰতীয় সেনা জোৱানৰ ত্যাগ আৰু দেশ মাতৃৰ প্ৰতি থকা শ্ৰদ্ধাক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হৈছে কামাণ্ডো নামৰ এই ছবিখন। ছবিগৃহসমূহ সম্পূৰ্ণৰূপে খোলাৰ পাছতেই দৰ্শকে ছবিখন উপভোগ কৰিব পাৰিব বুলি পৰিচালকগৰাকীয়ে জানিবলৈ দিয়ে। এখন বোলছবি আমি দেশবাসীৰ সৈনিকজনৰ ওপৰতে নিৰ্মাণ কৰা হৈছে আৰু এজন সৈনিক জোৱানে নিজৰ জীৱনটো ৰক্ষাৰ কাৰণে, দেশ মাতৃৰ ৰক্ষাৰ কাৰণে নিজকে কেনেকৈ উচৰ্গাই দিয়ে। হয়তো কোনোবাই নিজৰ জীৱনটো দান দিব লগা হয়, কাৰোবাৰ হয়তো নিজৰ দেহৰ অংগও হেৰুৱাব লগা হয়। তাৰে চুটি চুটি কিছুমান নিদৰ্শন আমি চিনেমাখনৰ জৰিয়তে দাঙি ধৰা হৈছে। আচলতে চিনেমাৰ বৰ্তমান অৱস্থা একেবাৰে সংকটজনক। গোটেই বিশ্বতে বা ভাৰতবৰ্ষত বা তাৰ প্ৰভাৱ অসমতো পৰিছে। লকডাউনৰ কাৰণে চিনেমা ইণ্ডাষ্ট্ৰী একেবাৰে মন্দা অৱস্থা। হলবিলাক খোলা নাই আৰু যদিও খুলিছে একাংশ দৰ্শকৰ বাবে, 50% দৰ্শকৰ বাবে খুলিছে। গতিকে এই অৱস্থাত আচলতে চিনেমাৰ বজাৰখন একেবাৰে বেয়া। তেনেকুৱা অৱস্থাটো আচলতে সৃষ্টিশীলতাক মানুহে নুই কৰিব নোৱাৰে। নিজৰ সৃষ্টিশীলতাক মানুহে জীয়াই ৰাখিব বিচাৰে। সেইকাৰণে কামাণ্ডো নামৰ এখন নতুন অসমীয়া ছবিৰ আজি টাইটেল ট্ৰেক ৰিলিজ কৰিছে। ভাল খবৰ, আৰু এজন নতুন প্ৰযোজক অসমীয়া চিনেমা জগতলৈ আহিছে। কিন্তু বজাৰখন আচলতে আমাৰ ভাল হোৱাটো খুবেই প্ৰয়োজন। আৰু চিনেমা হলবিলাকৰ এই অৱস্থাত এনেকুৱাকৈ চিনেমা এখন নিৰ্মাণ কৰি ৰিলিজ কৰিলে তেওঁলোকে ব্যৱসায়িকভাৱে কিমান সফল হ'ব সেই বিষয়ত বহুত সংশয় আছে।